নমস্কাৰ মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো আৰু আজি আন এটি নতুন ভিডিও লৈ আহিছো আজিৰ ভিডিওটো ৰন্ধন প্ৰণালীৰ লগত জড়িত সকলোৰে ভালনে ময়ো ভালে আছো যেহেতু এতিয়া লকডাউনৰ সময় হয় সকলোৱে যথেষ্টখিনি সময় পাইছে এতিয়া সময় বিভিন্ন ধৰণৰ বস্তু বনাই তাৰ জুতি লোৱাৰ সময় মই আগতে আপোনালোকক কৈছো যে মই জেনেদৰে মানে ৰন্ধন কৰো বা জেনেদৰে বস্তুবোৰ বনাও সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰো সকলোৰে ৰন্ধন শৈলী বেলেগ বেলেগ হয় মই যিদৰে বনাও সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰো যদি চাই ভাল লাগে তেন্তে ভিডিওটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু মই জেনেদৰে বনাইছো তেনেদৰে এবাৰ ঘৰত ৰান্ধি খাই কেনেকুৱা লাগিল কব ঠিক আছে তেন্তে আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া আমি আলমন্ড আৰু কাজু সৰু সৰুকে কাটি লম তাৰ পিছত আমি কেৰাহী এখন বহাই দিম এয়া কেৰাহী গৰম হ'বলৈ দিছো তাৰ পিছত তাত আমি ঘি ঢালি দিম এয়া ঘি ঢালি লৈছো কেৰাহীটো ঘিখিনি ভালদৰে গৰম কৰি ল'ব তাৰ পিছত আমি ইয়াত বেসন দিছো বেসন দি পেলাই কিছু সময় ভাজি থাকিব যাতে বেসনৰ কেঁচা গোন্ধটো মৰি যায় এয়া আমি বেসন লৰাই আছো এনেদৰে কিছু সময় লৰাই থাকিব তাৰ পিছত আমি ইয়াত গুৰি কৰি লোৱা ইলাচি আৰু চেনি গুৰিখিনি এড কৰিম তাৰ পিছত আকৌ গোটেই মিশ্ৰণখিনি ভালদৰে কিছু সময় ভাজি থাকিব 5-10 মিনিট লো ফ্লেমত ভাজি থাকিব ইয়া আমি গোটেইখিনি মিশ্ৰণ ভালদৰে ভাজি আছো 10 মিনিট মান ভজা হোৱাৰ পিছত তাত আমি গাখীৰ এড কৰিম গাখীৰ হিমানখিনিলৈকে এড কৰিম যেতিয়ালৈকে এই মিশ্ৰণটো গুট খাই না যায় মানে এনেকুৱা ধৰণৰ গুটা হ'ব লাগিব ঠিক এনেকুৱা হোৱাৰ পিছত গাখীৰ আৰু নিদিব তাৰ পিছত আমি এখন কাঁহীত ঘি লগাই লম ঘি লগাই পেলাই বেসনখিনি আমি তাত থৈ পেলাই থেপি দিম তাৰ ওপৰত আমি কাজু আৰু আলমন্ডখিনি দি দিছো এয়া তাৰ পিছত এইখিনি আমি ধুনিয়াকে কাটি লম বিভিন্ন শেপত কাটিব পাৰে মই চাৰিকোণীয়াকে কাটি লৈছো লৈ 2 ঘণ্টা মানৰ বাবে আমি বেসনখিনি ফ্ৰিজত ৰাখি দিম তাৰ পিছত এয়া আমাৰ বেসনৰ বৰপি তৈয়াৰ হৈ গ'ল যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আপোনালোকৰ এটা লাইক শেয়াৰ আৰু সাবস্ক্ৰাইবে আমাক আকৌ নতুন ভিডিও বনাবলৈ উৎসাহিত কৰে আৰু আগুৱাই যাবলৈ উৎসাহিত কৰে ঠিক আছে তেন্তে আজিলৈ আহিছো ধন্যবাদ